নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা কৰি 2 মাহৰ টকা সোমাই গ'ল। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5000কৈ টকা। প্ৰতি মাহে 5000 টকা লাভ কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে লগতে লাভ কৰিব 2 লাখ টকাৰ এককালীন সাহায্য। আপুনি যদিহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিত টকা। যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিত 10,000 টকা লাভ কৰিছিল আৰু তেওঁলোকে গছপুলি ৰোপণ কৰিছে আৰু য়োগা কৰিছে, তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব 25,000 টকা। লগতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে আৰু অসমৰ ৰাইজসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। এতিয়া 1000 টকাত দাবী কৰা দেখা গৈছে। PMAY ঘৰৰ দ্বিতীয় কিস্তি মুকলি কৰি দিয়াৰ নামত 20,000 টকা দাবী কৰিছিলে পঞ্চায়ত সভানেত্ৰী স্বামী জিয়াবুৰ ৰহমান। GPC আমিনুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। তেওঁলোকে PMAY ঘৰৰ দ্বিতীয় কিস্তি মোকলাই দিয়াৰ বাবদ ধন বিচাৰৰ অভিযোগ আৰু তেওঁলোকে দ্বিতীয় কিস্তি মোকলাই দিয়াৰ বাবদ 20,000 টকা বিচাৰিছিল। ধন নিদিলে দ্বিতীয় কিস্তি নিদিওঁ বুলি সকিয়নি প্ৰদান কৰিছিলে আৰু এই অভিযোগ আহিছে জিয়াবুৰ ৰহমান পঞ্চায়ত আৰু আমিনুল ইছলামৰ বিৰুদ্ধে। বগৰীগুৰি উন্নয়ন খণ্ডৰ চতিয়ান গাঁও পঞ্চায়তৰ ৰহিমা খাতুনৰ পৰা ধন দাবীৰ অভিযোগ। এই ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। ধেমাজিত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। সুশান্ত বৰগোহাঁই, কেশৱ মহন্ত বান পৰিদৰ্শনৰ নিৰ্দেশ। আজি 2 মন্ত্ৰীয়ে পৰিদৰ্শন কৰিছে বানাক্ৰান্ত অঞ্চল। সকলো ধৰণৰ সহায়ৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যেতিয়া ৰেভিনিউ মিনিষ্টাৰে গৈছিলে তাত তেখেতে ঘোষণা কৰিছে যে সম্পূৰ্ণ ঘৰ ভাঙি পৰা পৰিয়ালে 1,20,000 টকাকৈ লাভ কৰিব। যদিহে বানপানীত ঘৰ ভাঙি গৈছে, সম্পূৰ্ণকৈ ভাঙি গৈছে, তেন্তে লাভ কৰিব 1,20,000 টকা। জনাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী কেশৱ মহন্তই এই ঘোষণা কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰী নিয়ম অনুসৰি ক্ষতিপূৰণ দিয়া হ'ব। গৰু ছাগলী হেৰালেও চৰকাৰী নিৰীখমতে ক্ষতিপূৰণ লাভ কৰিব। আৰু জনাইত আপোনালোকে এইটো হয়তো ভিডিঅ'টো দেখিছে, জনাইৰ বানৰ বিভীষিকাৰ বাবে ৰেল চলাচল এতিয়া ব্যাহত হৈ গৈছে। গুৱাহাটীৰ পৰা চিলাপথাৰলৈকেহে চলিব লাচিত এক্সপ্ৰেছ। চিমেণ্ট নৈৰ ওপৰত থকা ৰেলৱে দলং ভঙাৰ বাবে ৰেল চলাচল ব্যাহত হৈছে, যাৰ বাবে মুৰ্কং চেলেকলৈকে লাচিত এক্সপ্ৰেছ নচলিব। আৰু ডিব্ৰুগড়তো ফেনে ফটকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। যিকোনো মুহূৰ্তত অতিক্ৰম কৰিব বিপদসীমা। ডিব্ৰুগড়ৰ বিপদসীমাৰ 0.36 মিটাৰ তলেৰে বৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিক লৈ শংকিত হৈছে নৈপৰীয়া ৰাইজ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, 1 জানুৱাৰী 2027 পৰা যদিহে আপুনি গাড়ী কিনিম বুলি ভাবিছে, ই ৰিক্সা বা অটো কিনিম বুলি ভাবিছে, তেন্তে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কেৱল ইলেক্ট্ৰিক অটোহে পঞ্জীয়ন হ'ব। 1 এপ্ৰিল 2028 পৰা আন এক নিয়ম বলবৎ হ'ব। নতুন পেট্ৰল CNG দুচকীয়া বাহনৰ বিক্ৰী বন্ধ। অৰ্থাৎ আপুনি যদিহে বাইক স্কুটি কিনিম বুলি ভাবিছে, 2028 চনৰ 1 এপ্ৰিলৰ পিছত কিনিব নোৱাৰিব, কাৰণ পেট্ৰল আৰু CNGৰ যিবিলাক আগৰ দুচকীয়া বাহন আছিলে এইবোৰ বন্ধ হৈ যাব। কেৱল নতুনকৈ যি গাড়ী কিনিব সেয়া পেট্ৰল ডিজেলৰ সলনি আপুনি ইলেক্ট্ৰিক বাহনহে কিনিব লাগিব। গতিকে আগত যিবিলাক পেট্ৰল বা ডিজেলৰ গাড়ী আছিল সেইবিলাক চলি থাকিব, কিন্তু নতুনকৈ আৰু ৰেজিষ্ট্ৰেশ্যন নহ'ব 2028 1 এপ্ৰিলৰ পৰা। এইটো আপোনালোকে ইলেক্ট্ৰিক বাইক বা ইলেক্ট্ৰিক স্কুটি কিনিব পাৰিব। আৰু পৰৱৰ্তী খবৰ, আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, বিভিন্ন জিলাত যিহেতু এতিয়া বানৰ পৰিস্থিতি ভয়ংকৰ, ডিব্ৰুগড় জিলাতো জিলা প্ৰশাসনে জাননী জাৰি কৰিছে। নদী, নিজৰা বা চাপৰ অঞ্চলৰ পথাৰত মাছ ধৰিবলৈ বা কাম কৰিবলৈ নাযাব। প্লাবিত পথ, দলং বা কালভাৰ্ট খোজকাঢ়ি বা বাহনেৰে পাৰ নহ'ব। বানপানী চাবলৈ নদীৰ পাৰ, মাথোৱাৰী বা খহনীয়াত পৰিব পৰা স্থানলৈ নাযাব। শিশুক বানপানীৰ পানীত খেলা ধূলা কৰিবলৈ, সাঁতুৰিবলৈ বা গা ধুবলৈ নিদিব। লাইফ জেকেট আৰু প্ৰশিক্ষিত
নাবিক অবিহনে নাও ব্যৱহাৰ নকৰিব। পানীৰ তলত পৰি থকা বিদ্যুতৰ খুঁটা ছিঙা তাঁৰ বা বৈদ্যুতিক সঁজুলিত হাত নিদিব। পানীৰ তলত থকা জলমগ্ন পথত গাড়ী নচলাব। শিশু, বৃদ্ধ, গৰ্ভৱতী বা দিব্যাংগ